আজি ব্ৰেকফাষ্ট এইটোৱে আৰু বলা বলা খাতি হওঁ বোলে ফাইনেলি মই গা ধুই ৰেডি হ'লোঁ মই থকা হৈ গ'লোঁ হে গাইজ ৱেলকাম টু দি এনাডাৰ এক্সাইটিং ব্লগ তো আজি অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু তো ভোগালী বিহুত আমাৰ ঘৰত কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ তো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াতে মাছ কি বনাই আছে তো কি কয় ইয়াক আটকাৰাই কয় তো আটকাৰাই বনাই আছে ইয়াতে বাদামবোৰ ভাজি থৈছে তো মই বাদামবোৰ মানে চাফা কৰি আছোঁ ভাজা বাদাম এইটো কাঁচা বাদাম তো মানে এইটো আটকাৰাইত মানে আটটাকৈ মানে বস্তু থাকে বাদাম বুট তাৰপিছত তাত দালি থাকে তো চিৰা থাকিব তাৰপিছত মুড়ি থাকে তিল বুট দালি এইবোৰ মানে কি বহুতকৈ গোটেই মানে আটটা বস্তু মিলাই বস্তুৱে মানে ইয়াতে আটকাৰাই হ'ব তো বলক চাওঁ আটকাৰাই কেনেকৈ হয় অলপ বাহিৰত গ'লে তো এতিয়া কোনোৱে নাই অলপ বলা খাই লওঁ কি খাম বাদাম আৰু চিৰাকৈ খাওঁ অলপ এতিয়া আহি দেখা পালে দিব মোক চালে দেখাই পালে আৰু চৰ কৰিবই নোৱাৰোঁ মই চাইয়ে লয় কৈ বাত নেহি কাল খাওঁগৈ তো হৈ গ'ল আমাৰ আটকাৰাইটো বহুত টেষ্টি হৈছে খাই হৈ গ'ল মোৰ ভেলাঘৰটো আপোনালোকে চাওক এভৰিৱান তো এতিয়া অলপ মানে ফটোশ্বুট কৰিম মই নহয় মানে এনে বিহুৰ এই খোৱা বস্তুবোৰৰ এইবোৰৰ মানে অলপ ফটোশ্বুট এনে কৰিম আৰু ইনষ্টাত দিবৰ কাৰণে চাই থাকক হ'ল এইটো মই ডেক'ৰেট কৰা তো এতিয়া মই মানে কি কৰিম ফটোশ্বুট দৈ চিৰা তাৰপিছত তিলৰ লাড়ু কণপিঠা তাৰপিছত মুড়িৰ লাড়ু তাৰপিছত পিঠা লাল চাহ এইবোৰে আৰু চাই মানে খাব ইচ্ছা কৰি আছে আৰু কি ফটো মাৰিম ঠিক আছে মই এতিয়া ফটো মাৰোঁ বাপৰে এতিয়া মোৰ ভাল লাগিল প্লিজ আহিল নহ'লে এতিয়া মোৰ মানে অকলে বেয়া লাগি আছিল তো এতিয়া চিজ আহিলতো ভালে লাগিব আৰু মস্তি হ'ব এতিয়া মই গোটেইবোৰ খাম তো আজি ব্ৰেকফাষ্ট এইটোৱে আৰু বলা বলা খাতি হওঁ বোলে বলা খাওঁ এতিয়া দিনটো গোটেই মানে মস্তি গ'ল কৰাৰ পিছত তাৰপিছত চালোঁ যে মোৰ মুখত কপালত অলপ কি মানে পিম্পলছ হৈ আছে তো ভাবিলোঁ অলপ স্কিন কেয়াৰে কৰি লওঁ অলপ স্কিন কেয়াৰটো কৰোঁ আগত মই ইয়াতে অলপমান বেচন লৈছোঁ চাব পাৰি অলপমান বেচন লৈছোঁ তাৰপিছত হালধি অলপমান লৈছোঁ তাৰপিছত এটা স্পেচিয়েল কি আছে হাৰ্বছলেণ্ডৰ পৰা নিম লিফ পাউডাৰ তো নিম লিফ পাউডাৰটো মই ইউজ কৰোঁ যেতিয়া মোৰ মানে পিম্পলছ হৈ যায় তেতিয়া মই নিম পাউডাৰটো মানে ইউজ কৰোঁ মানে একোৱে লগাব নহয় ফেচত কিবা যদি লগাওঁ মোৰ সেই ফেচ আৰু সেইকাৰণে অলপ নিম পাউডাৰ ল'লোঁ তো ইয়াতে নিম পাউডাৰ দিলোঁ তাৰপিছত বেচন তাৰপিছত হালধি তো এইবোৰত অলপমান পানী দি পেষ্ট বনাই অলপমান পানী তো হৈ গ'ল মোৰ পেষ্ট তৈয়াৰ কৰা তো এতিয়া বলক ফেচত লগাই লওঁ তো মোৰ লগা হৈ গ'ল এতিয়া মই মুখখন ধুই আহিম একদম বহুত চমক যাওঁগি একদম মতলব লাইট की तरह অলপ বেছি হ'ল নেকি একদম ভূতনি নিচিনা লাগি আছে ন মোক এই পিম্পলছৰ কাৰণে যে কি যে কৰিব লাগে আৰু কি ক'ম ঠিক আছে মই এতিয়া ফেচটো ধুই আহোঁ তাৰপিছত আহি আপোনালোকক দেখাম যে কেনেকুৱা হ'ব ফেচটো মই থকা হৈ গ'লোৱে মুখখন ধুই বগা লাগছি ন
কিন্তু পিম্পলছবিলাক নাযায় কি যে হ'ল মোৰ আগত বহুত মোৰ ক্লিয়াৰ স্কিন আছিল বাদ দিয়াহে কি আৰু হ'ব ফিল্টাৰ আছে নহয় কোনে আৰু চাব ফিল্টাৰে কাম কৰিব দিয়া একো নহয় আৰু আজি আছে চিকেন আৰু পোলাও গাইজ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আই হোপ আপোনালোকে এই দিনটো মোৰ লগত এনজয় কৰিলে দেন ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল এণ্ড থেংকছ ফৰ ৱাচিং